অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আজি জন্মদিনত তেওঁ বহুত এটা ভাল ডিচিশ্যন ল'লে, তাৰ কাৰণে বহুত বেছি থেংক ইউ। ফাইনেলি মানে মামাক চাবলৈ আহি পিনি এইপিনে ৱিংকফ হাজৰিকা চাবলৈ আহি গ'লোঁ। এইপিনে চাওক চ' হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাহুল দাস। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, তো মানে প্ৰব্লেম এটা হৈছিলে, সেইটো কাৰণে অকণ দেৰি হৈ গ'ল ভিডিঅ' বনোৱা, বেয়া চেয়া নাপাব। তো আজি ৰংঘৰ চাৰিআলিত মামা আহিব, তো ব'লক তালৈ যাওঁ। পূৰা হেলমেট চেলমেট লৈ লৈছোঁগৈ, মানে দাদাও মই যাম, ব'লক তালৈ যাওঁ। তো এইপিনে পূৰা গাড়ীয়ে পূৰা মানুহ গৈ আছে, আৰু আমিও লগে লগে গৈ আছোঁগৈ। ব'লক তালৈ যাওঁ, আৰু মামা আহিলে নে নাই এতিয়ালৈকে গম নাপাওঁ, তালৈ গৈ মেলি গম পামগৈ। ব'লক তালৈ গৈ দেখাই আছোঁ। পূৰা গাড়ী যাম, চব কিমান মানুহ তালৈ গৈছে, পূৰা জাম হৈ গৈছে গাড়ী। ফাইনেলি ৰংঘৰ মামা। তো ৰংঘৰত যিহেতু এতিয়ালৈকে মামা অহা নাই, সেইটো কাৰণে আমি এতিয়া যাওঁ ৱিংকফ হাজৰিকা চাবলৈ কাৰণে, এয়াৰ বাছখন চাবলৈ কাৰণে যাওঁ। তো তালৈ গৈ লওঁ, তালৈ গৈ পিনি ৱিংকফ হাজৰিকাটো চাম, আৰু আপোনালোককো দেখাই আছোঁগৈ, ব'লক। ফাইনেলি মানে মামাক চাবলৈ আহি পিনি এইপিনে ৱিংকফ হাজৰিকা চাবলৈ আহি গ'লোঁ। এইপিনে চাওক মোক বেক চাইডে এইটো ৱিংকফ হাজৰিকা বহুত আশাৰ পিছত দেখিব পাইছোঁ। ভিডিঅ' চিডিঅ' কৰি যোৱাৰ পাছত মই কৰিব পাৰিছোঁ, এইপিনে লিখা আছে ৱিংকফ হাজৰিকা সেইটো, আৰু এইপিনে আছে আমাৰ দাদা। তো মানে মামাক চাবলৈ আহিছিলোঁ, কিন্তু এইপিনে আহি গ'লোঁ, তাত এতিয়ালৈকে মামা অহা নাই যিহেতু, সেইটো কাৰণে ইয়ালৈ আহি গ'লোগৈ চাবলৈ কাৰণে। কিমান ডাঙৰ, তো সকলোৱে আহিব বুলিকৈ আশা থাকিল। তো মানে বহুত আশাৰ ফলত মানে ফাইনেলি আহি পালোঁ। তো কেনেকুৱা লাগিছে কৈ দিয়া অলপ। প্ৰথমবাৰ মানে প্ৰথমবাৰৰ বাবে একদম ওচৰৰ পৰা প্লেন মানে চাইছোঁ, আৰু ভৱিষ্যতলৈ কেতিয়া পাম ঠিক নাই। দিছে নাই পূৰা এইবিলাক লগোৱা মেলা নাই আৰু এতিয়ালৈকে। নাচিবও পাৰে লগাই দিয়াৰ পাছত। তো এতিয়া মানে ইয়াত ফটো চটো মাৰি লওঁ ধুনীয়াকৈ, ফটোটো মেইন ন, ফটোটো মাৰি লওঁ, ফটোটো ওচৰটো মাৰি পিনি আপোনালোকক দেখাই আছোঁগৈ। এনে পূৰা ফটো মাৰিব লাগিলেই, তো এইপিনে পাই আছোঁ, দেখাই দিওঁগৈ চাওক। মানে পাখিকেইটা থৈ দিয়া আছে, উইংছকেইটা থৈ দিয়া আছে, চাওক না লগাব। এইকেইটা ইমান ডাঙৰ ডাঙৰ দেখিছে নাই, আপোনালোকে মোবাইলত সৰু সৰু দেখিব পাৰে, কিন্তু বহুত ডাঙৰ ডাঙৰ এইকেইটা। এইবিলাক নহয় এলুমিনিয়াম, সেইটো কাৰণে হাৱাত উৰি থাকে। এইবিলাক এলুমিনিয়ামে হয় চাগে। এলুমিনিয়াম প্লেনখনৰ পাখিকেইখন মানে পাখি বুলিয়ে কৈছোঁ আৰু, পাখি বুলিয়ে কৈছোঁ আৰু। এইপিনে আছে টায়াৰ, এইপিনে চকাকেইটা দিছে নাই, এইপিনে পূৰা মাটি চাটি পেলাই আছে, মানে ইয়াতে বনিব আৰু। চব কিমান ডাঙৰ এৰিয়া, এইটো আৰু কিমান বছৰ লাগিবনো এইটো হেৰি হ'বলৈ কাৰণে, দাদাই জানিব। মানে জুলাই আগষ্ট ছেপ্টেম্বৰৰ পৰা তো গাইছ এটা মানুহটোক মানে পূৰা সুধা মেলা হৈ গ'লগৈ। এইপিনে এতিয়া যাওঁ মানে মামাক চাবলৈ কাৰণে, তো মামাক চাবলৈ আহিছিলোঁ, ইয়ালৈ আহি গ'লোঁ। ইয়ালৈ আহি পিনি আপোনালোকক দেখাইও দিলোঁ, ময়ো চালোঁ, ভাল লাগিলে। তেতিয়াহ'লে ব'লক একেচতে মামাক গৈ দেখাই আছোঁগৈ। হা কি কাক? এই হ'ব এতিয়া নালাগে আৰু, ই ফটো মাৰিব কৈ আছে। এয়াৰ বাছখন চাই আহি গ'লোঁ এতিয়া মামাক চাবলৈ কাৰণে। তো ব'লক তেতিয়াহ'লে এতিয়া মানে মামাক মানে আজি মানে চাই আশা এৰিম বুলি কৈ আমি এইপিনে আহি আছোঁ। মানুহ চব কিমান অভাৰ এইপিনে। মামাক চাব পাম বুলি আশা আছেনে এনে? নাই। হা মামাক চাব পাম বুলি আশা নাই, মানে ইমানে মানুহ পূৰা যাম। একচাইডে মানে ইমানে চেকিং, মানে আমি বম লৈ অহা নিচা, মানে গোটেই বম লৈ অহা নিচা ইমানে চেকিং কৰিছে। এইপিনে নামিব মামা, তো মামাক আজি মানে চাই এৰিম। মানে আমাৰ মামা ইয়াত অলপমান পাছত নামিব আহি হেলিটপত। এইপিনে এটা মামা ৰখি আছে, এইপিনে আমাৰ দেশৰ মামা। নামাৰ পাছত আমি মামাক চাম, চুমা তোমাক খাই দিম আৰু দেই। ব'লো বৰমা দাহঁতি মানে আহিলে ভাল লাগিলে হয় ইয়াত।
লগ চক কৰিব পাৰিলোঁ ক'ত আছে থাকিলেও মানে ক'ত দেখি পাম আৰু ইমান মানুহৰ মাজত চিনি পোৱাটো মানে ইমান হেৰি নহয় মানে এতিয়া 1টা বাজিলেগৈ মামা এতিয়ালৈকে আহিয়ে পোৱা নাই আমি এইপিনে চেৰি চাই আহিলোঁগৈ উইংকপ হাজৰিকা এইবিলাক চাই মেলি আহিলোঁ তথাপিতো এতিয়ালৈকে মামা আহিয়ে পোৱা নাই এইপিনে কিবা এটা কি কৈছে ইয়াৰ কাপখন চাই আহিলোঁ সেইটো প্ৰজেক্টখন এইপিনে মামা আছে আমাৰ এইটো চুইমিং ভাল লাগিছে ঐ ইয়াতে এইটোৱে হেৰি বনাব হয়নে এই চব ৰংঘৰ খালি এটা ভিডিঅ' যোৱা কৈছে আমাৰ ৰংঘৰ ওপৰত হেৰি দুটা আছিলে নাই খালি এইটো ইয়াত এই দুটা নাই ৰংঘৰ ওপৰত আছে কিন্তু ইয়াত নাই ৰংঘৰ অখিল গগৈ ছাৰ এইপিনে পুৰা অখিল গগৈ ছাৰে কিবা কৈ আছে কেমেৰাত আমি একো শুনি পোৱা নাই ভিডিঅ'টো অকল বনাইছোঁ আৰু কি কৈছে আৰু গাইজ ফাইনেলি মামা আহি উপস্থিত এইপিনে চব তো মামা আহি পালেহি আৰু অকণমান মানে এইপিনে পৰা নামিব এতিয়া আৰু এইপিনে যাব এইপিনে চাম মামাক পুৰা চাই ললোগে পুৰা গা নুমচুম পুৰা হিহৰি গৈছেগে মামাক চাওঁতে তো কেনেকুৱা লাগিছে তোমাক মামাক চাই তো এতিয়া ব'ল হেলিকপ্টাৰখন চাওঁগে তাত ওচৰৰ পৰা চাওঁগে বোলো হেলিকপ্টাৰ এতিয়া তাত মানে মামা উঠিব মানে ষ্টেজত উঠিব তো যদি চাবলৈ পাৰোঁ তেতিয়াহ'লে তাত চাম যদি নোৱাৰোঁ এতিয়া যাব লাগেগৈ হৈ গ'ল 2টা বাজি পাৰ হৈ গ'ল এতিয়া ঘৰলৈ যাব লাগে আমি শিৱসাগৰ পুখুৰীৰ কাৰণে 10 কোটি টকাৰ চেংচন কৰাইছোঁ দেই ইতিমধ্যে সেই প্ৰকল্পটো নতুনকৈ শিৱসাগৰ পুখুৰীটো ধুনীয়া কৰা হ'ব সৌন্দৰ্যৱৰ্ধন এতিয়া তেনেকৈ আমাৰ জয়সাগৰ পুখুৰীটোৰ কাৰণেও তেখেতে এটা প্ৰজেক্ট কৰি থৈ গ'লে তেখেতক আৰু আমি একেবাৰে শিৱসাগৰ তৰফৰ পৰা দাদা শুনি আছে নে নাই আমি সকলোৱে শেষত শিৱসাগৰ বাকী ৰাইজৰ তৰফৰ পৰা আৰু খালি আমাৰ নিমাইজানলৈ বৰপাত্ৰ আমি য'ত মানে এই ৰেল এখন লাগে সেইটো মই একেবাৰে শেষ বাৰ সকলো শিৱসাগৰবাসী ৰাইজৰ পৰা আটাইতকৈ জোৰকৈ হাত তালি আজিৰ দিনটো আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন আধুনিক শিৱসাগৰ ইতিহাসৰ আটাইতকৈ গৌৰৱৰ দিন আৰু এইটো সম্ভৱ হৈছে শিৱসাগৰ এই দিনটো সম্ভৱ হৈছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে গতিকে আকৌ শেষত এটা হাত তালি দি মই সকলোকে আমাৰ কৃতজ্ঞতা জনাবৰ কাৰণে অনুৰোধ জনাম ধন্যবাদ জয় অসম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আমাৰ বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল সেই দিনটোতেই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আকৌ দিল্লীত শুনিব লাগিব ন ইমান লাহে লাহে মাৰিলে কেনেকৈ হ'ব ডাঙৰ কৰি মাৰিব লাগিব এতিয়া শুনিব বহুত বহুত ধন্যবাদ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ শাসনকালৰ পিছত পুনৰ এবাৰ তো গাইজ মানে আৰু এবাৰ দেখাই দিওঁগে প্ৰজেক্টটো এইপিনে তো এইখনে প্ৰজেক্ট এইখনে হ'বগৈ মানে হেৰি 30 মাহৰ ভিতৰত এইখন হ'বগৈ এইপিনে হিমন্ত চবেই ঘৰা ঘৰি গৈছে এতিয়া আমিও যাওঁ ঘৰা ঘৰি ভাল লাগিলে আহি মেলি মজা লাগিলে এতিয়া মামাৰ পৰা ভাষণ দি আছে তাত মানে চব মানুহ গোটেইখিনি গৈছে আৰু এতিয়া তো এতিয়া মানে যোনখন প্ৰজেক্ট দেখিলে সেইখন প্ৰজেক্ট মানে 30 মাহৰ ভিতৰত মানে ইয়াত হ'ব বুলিয়ে কৈছে আগতে হ'ব মামাই কৈছে 30 মাহৰ আগতে হ'ব বুলি কৈছে আজি আমি এক গুলিত 3টা শিখাই কৰিলোঁ আৰু আমাৰ উইংকপ হাজৰিকা তালৈ যাবলৈ মানে আৰু বাছখন চাবলৈ কাৰণে আমি যাম বুলিকে আমাৰ
অহাও নাছিলোঁ মানে ইয়ালৈ আহিছিলোঁ আছিলে আশা আছিলে যোৱা মানে যাম কৈ আছিলোঁ কিন্তু ফাইনেলি তাতো গৈ আহিলোঁগৈ তো মানে এক গুলি তিনিচুকাৰ যোনটো কয় যে সেইটো হৈ গ'লগৈ চবতে যোৱা হৈ গ'লগৈ তো এতিয়া ঘৰলৈ আহি পালোহি আৰু শেষত কথা এটা কৈ দিওঁ যিহেতু আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আজি জন্মদিন আৰু আজিৰ জন্মদিনত তেওঁ বহুত এটা ভাল ডিচিশ্যন ল'লে তাৰ কাৰণে বহুত বেছি থেংক ইউ তো সোনকালে যাতে কামবিলাক এনেকৈ আগবাঢ়ি গৈ থাকে সেইটোৱে কামনা কৰিছোঁ আৰু চবেই সেইটোৱে বিচাৰে তো আজি তেতিয়াহ'লে বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত জয় আই অসম।